নমস্কাৰ ডি টাইম চেনেল সকলকে স্বাগতম জনাই এতিয়া আহিছো আজিৰ প্ৰথম খবৰ মাজলৈ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এক অতি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা অসমত পুনৰ ৪২,০০০ চাকৰি হেগৰে ৪২,০০০ পদত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি আয়োগৰ বৈঠকত এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদুপৰি সামাজিক মাধ্যম যোগেও এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকী এফালে ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত বিস্ফোৰণ জম্মু কাশ্মীৰৰ কাঠুৱাত বিস্ফোৰিত হয় IED এই বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হয় অঞ্চলটোৰ বহুকেইটা বাসগৃহ এই বিস্ফোৰণৰ পাছতে এতিয়া আৰম্ভ হৈছে আৰক্ষীৰ অভিযান সৌভাগ্যবশতঃ হতাহত হোৱা নাই কোনো গুৱাহাটীত উপস্থিত হলহি বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা লাভলীনা বৰগোহাঁই বৰঝাৰ বিমানবন্দৰৰ উষ্ম আদৰণি জনোৱা হল স্বৰ্ণজয়ী লাভলীনাক নিজৰ এই জয়ৰ পিছত মা কামাখ্যাৰ আশীষ ললে লাভলীনা বৰগোহাঁই গুৱাহাটীত লাভলীনাক সম্বৰ্ধনা জনাই অসম বক্সিং সন্থাই বিয়লি 2 বজাত লাভলীনাক সম্বৰ্ধন জনাই অসম বক্সিং সন্থাই তদুপৰি বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ সোণৰ পদক লাভ কৰা চতুৰ্থগৰাকী খেলুৱৈ হৈছে অসমৰ লাভলীনা বৰগোহাঁই 3 এপ্ৰিলৰ অসম বিধানসভাৰ কাৰ্যসূচী বাতিল 3 এপ্ৰিলৰ সলনি এতিয়া 6 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ কাৰ্যসূচী বিএছচিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ অনিবাৰ্য কাৰণবশতঃ বাতিল হ'ল 3 এপ্ৰিলৰ অসম বিধানসভাৰ কাৰ্যসূচী অনুষ্ঠান শুৱালকুছিৰ আঠিয়াবৈৰ বাসন্তী পূজাত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুৱালকুছিৰ আঠিয়াবৈৰ বাসন্তী পূজাত সেৱা ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানৱমীৰ দিনটোত দেৱীৰ আশীষ লৈ ৰাজ্যৰ মংগলৰ কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নতুন ৰূপ এইবাৰ শিপিনী ৰূপত দেখা গ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা চাওঁ হওক তাৰে কিছু দৃশ্য আজিলৈ বাতৰি ইমানেই নমস্কাৰ